আজি মই বহুত পুৰণা লগৰ এটা লগ পালোঁ আৰু সি মোক বহুত ধুনীয়া কথা এটা শিকালে আৰু সি ইমান ধুনীয়াকৈ মোক কথাখিনি বুজালে। সেয়েহে ময়ো ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ এই কথাখিনিৰ লগত আপোনালোককো অলপ ভিডিঅ'টো বনাই কওঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ, বহুত কথা বুজি পাব বুলি মই ভাবিছোঁ। তেনেহ'লে শুনক। মোৰ লগৰটোৱে ক'লে মোক, সত্য, জীৱনৰ আটাইতকৈ দামী কোৰ্চটো তই কি হয় জান? মই ক'লোঁ কি হয় নাজানো, কচোন তই। সি ক'লে জীৱনৰ আটাইতকৈ দামী কোৰ্চটো হৈছে 3টা লেচন আছে। মই কৈছোঁ শুন তই ভালকৈ বুলি ক'লে। ঠিক আছে ক। সি ক'লে প্ৰথম লেচনটো হৈছে যোনজন মানুহ খালী পেটত ভোকেৰে খাব নেপাই শুই যায়, সি জানে আচল জীৱনৰ ভোক কি। আৰু দ্বিতীয়টো ক'লে সি মোক, যোনজন মানুহৰ ভাঙি যোৱা হৃদয়, সি জানে ভালপোৱা কি, জীৱন কি। আৰু তৃতীয় লেচনটো ক'লে মোক সি, যাৰ ভাঙি যোৱা বিশ্বাস, সি জানে আপোনত্ব কি, সি জানে জীৱনৰ আচল লেচন কি। মই ভাবিলোঁ তেতিয়া সঁচাকৈ বহুত এটা ডিপ কথা কৈ দিলে, বহুত ভিতৰুৱা হৃদয় চুই যোৱা কথা কৈ দিলে। কিন্তু মই তাত ভাবি মেলি ক'লোঁ তাক, তই ঠিকেই কৈছ, কিন্তু মই তাত আৰু 2টা এড কৰিব বিচাৰিছোঁ। সেই 2টা এড কৰিম মই কৈছোঁ জীৱনৰ 3টা লেচন ক'লি ন, ইম্পৰ্টেণ্ট আৰু চবতকৈ দামী কোৰ্চৰ লেচন হয় এই 3টা। ঠিক আছে তই ঠিকেই কৈছ। মই কৈছোঁ জীৱনৰ 5টা দামী লেচন আছে, চবতকৈ দামী কোৰ্চ হয় এইটো। 4 নম্বৰটো তাক মই ক'লোঁ, যোনজন মানুহ খালী পকেটত বজাৰত যেতিয়া ওলাই যায়, সি জানে জীৱনৰ মূল্য কি, সি বুজি পায় আচল জীৱন মানে কি। আৰু 5মটো মই তাক ক'লোঁ, মানুহৰ ব্যৱহাৰ, যে আপোনাক আৰু মোক মানুহে কি চকুৰে চায়, সেই ব্যৱহাৰটো এটা ইম্পৰ্টেণ্ট লেচন হয়। এইহে জীৱনৰ আজিৰ সময়ত আমি সকলোৱে জানিব লগা এই 5টা ইম্পৰ্টেণ্ট দামী কোৰ্চ আৰু 3টাৰ লগত জড়িত কৰি মই 5টা কৰিলোঁ। এই 5টা লেচন জনা সকলোৰে প্ৰয়োজন। আৰু এই কথাখিনি যদি ভাল লাগিছে 100% আপোনালোকে মোক মৰম দিব আৰু আহিবলগীয়া সময়ত আৰু ধুনীয়া ভিডিঅ' লৈ আহিম। ধন্যবাদ।